নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেললৈ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি যিসকল মহিলাই এপ্লাই কৰিছিলে তেওঁলোকৰ ভিতৰত যিসকল মহিলাৰ নাম আহিছে বা লিষ্টত নাম আহিছে তেওঁলোকে লাখপতি বাইদেউ মেপিং প্ৰচেছটো কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ট্ৰেইনিং দিব লাগিব আপোনালোকৰ নিজৰ মোবাইলত। তাৰ কাৰণে আপোনালোকক জীৱিকা সখী বাইদেউগৰাকীৰ পৰা এটা লিংক দিব, এনেকুৱা ধৰণৰ লিংকটো। চ' এই লিংকটো আপোনালোকে প্ৰথমতে ক্লিক কৰি ল'ব। মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব, নহ'লে আপোনালোকৰ বুজি পোৱাত অসুবিধা হ'ব পাৰে। চ' প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'লে বেছি ভাল হ'ব। এছ আহি গ'ল। প্ৰথমতে আপোনালোকে জিমেইল একাউণ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু যদি বেলেগ জিমেইল একাউণ্ট দি আপোনালোকে ছাবমিট কৰিব তেনেহ'লে চুইচ একাউণ্ট যিটো লিখা আছে সেই তাত গৈ পিনে আপোনালোকে সেই জিমেইল একাউণ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। আৰু যদি কাৰোবাৰ এনেকুৱা নাহে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে জিমেইল একাউণ্টটো বনাই ল'ব লাগিব। তাৰপিছত আপোনালোকে যিটো ইমেইল লিখা আছে এই ইমেইলৰ তলত যিটো বক্স আছে সেই ইমেইলৰ বক্সটোত আপোনালোকে টিক মাৰ্ক দি দিব। তাৰপিছত আছে নেম অফ দ্য মাষ্টাৰ ট্ৰেইনাৰ। ইয়াত আপোনালোকৰ গোটৰ যিগৰাকী মাষ্টাৰ থাকে সেই মাষ্টাৰজনৰ নামটো ইয়াত লিখিব লাগিব। তো মই লিখি দিছোঁ মাষ্টাৰজনৰ নামটো। তাৰপিছত আপোনালোকৰ ইয়াত চব লিখা আছে নেম অফ কমিউনিটি কেডাৰ। ইয়াত আপোনালোকৰ জীৱিকা সখী বাইদেউগৰাকীৰ নামটো লিখি দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ব্লকৰ নামটো চিলেক্ট কৰি ল'ব, যোনটো ব্লকৰ হয়। তাৰপিছত তলত আহিলে গাঁও পঞ্চায়ত, আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো লিখি দিব। তাৰপিছত আহিলে কণ্টেক্ট নম্বৰ অফ দ্য কমিউনিটি কেডাৰ। আপোনালোকৰ যিগৰাকী বাইদেউ জীৱিকা সখী বাইদেউগৰাকী দিছে সেই বাইদেউগৰাকীৰ ফোন নম্বৰটো আপোনালোকে লিখি দিব। তাৰপিছত আহিলে টাইপ অফ কেডাৰ, আপোনালোকৰ যিগৰাকী বাইদেউ দিছে সেইগৰাকী জীৱিকা সখী হয়নে নে অন্য কোনোবা। তো মই জীৱিকা সখী JS বুলি যিটো আছে সেইটো মই চিলেক্ট কৰিলোঁ। তাৰপিছত আহিলে নেম অফ লাখপতি দিদি। ইয়াত মেম্বাৰগৰাকীৰ নামটো লিখি দিব, যিগৰাকী বেনিফিচিয়াৰী সেইগৰাকীৰ নামটো লিখি দিব। ইয়াত ছাইডত যিবোৰ ৰেড কালাৰ দি মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকে কম্পালচৰি কৰিব লাগিব, আৰু যিবোৰ নাথাকে সেইবোৰ আপোনালোকে নকৰিলেও হ'ব। তাৰপিছত আহিলে SHG নেম অফ দ্য লাখপতি দিদি। ইয়াত আত্মসহায়ক গোটৰ নামটো লিখি দিব লাগে, যিগৰাকী মহিলা মেম্বাৰগৰাকীৰ নাম লিখিছে সেই মেম্বাৰগৰাকী কোনটো গোটৰ হয় সেই গোটটোৰ নামটো লিখি দিব। চ' মই লিখি দিছোঁ আই গোটৰ। তাৰপিছত আহিলে SHG কোড অফ দ্য লাখপতি দিদি। ইয়াত যিগৰাকী মেম্বাৰ দিছে সেই মেম্বাৰগৰাকী আত্মসহায়ক গোটৰ তেওঁ যিটো কোড নাম্বাৰ থাকে সেই কোড নাম্বাৰটো তেওঁ লিখি দিব, তেওঁৰ কোড নাম্বাৰটো লিখি দিব। তাৰপিছত আহিলে কণ্টেক্ট নম্বৰ অফ লাখপতি দিদি। ইয়াত ৰাইট চাইডে ৰেড মাৰ্কটো নাই, গতিকে মই এইটো নকৰিলেও হ'ব, কম্পালচৰি নহয় এইটো, চ' মই এইটো নকৰোঁ। তাৰপিছত আহিলে ট্ৰেইনিং ডেট। ট্ৰেইনিং ডেটটো
আপোনালোকে যিটো থাকিব সেইটো আপোনালোকে চিলেক্ট অট'মেটিক থাকিবই, সেইটো আপোনালোকে ইয়াত যিটো SET তলত যিটো লিখা আছে ছেট সেইটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত তলত যিটো ছাবমিট বটন আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ আগতে আপোনালোকে ফৰ্মটো এবাৰ ভালকৈ চাই ল'ব ঠিক আছে নাই, শুদ্ধ হৈছে নাই। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'ত। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানেই, বাই বাই।